গুড ইভিনিং এন্ড ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল GLP Rinku ব্লগ গাইজ। আজি আপোনালোকক এখন বাইক দেখুৱাব চেষ্টা কৰিম R15M মডেলৰ আৰু আমাৰ বাইকখন মানে আমাৰ ভাইটিয়ে লৈছে, চ' সেইটোকে মই আপোনালোকক ৰিভিউ দেখুৱাব চেষ্টা কৰিম। টপ স্পীড কিমান, মাইলেজ কিমান, সিমান গোটেইখিনি বস্তু আপোনালোকক দেখুৱাব চেষ্টা কৰিম। চ' বলক আমাৰ ভাইটিৰ লগত লগ কৰোঁ। চ' দাদা আপোনাৰ বাইকখন মাইলেজ কওক অলপ। মাইলেজ মানে কি যদি ভালকে চলাও আৰু নরমাল তো 45 প্লাস তো দিয়ে আর যদি একদম টপ স্পিড খিচি চলাও একদম মানে ভিভিআই অ্যাক্টিভ করে চলাও তথাপিও মোটামুটি 40 এর এবাভে থাকে আর যদি নরমাল 40 50 যাও 50 প্লাস দেখুৱাই কেতিয়াবা তো আৰু মানে ৰডৰ লগতে কথা ৰড। আপোনাক আৰু এটা কোৱেশ্চন কৰিছো, মানে বাইকখন যে আপুনি লৈছে তে কি কাৰণত লৈছে এইখন বাইক? মই মেইন লোৱাৰ কাৰণ আপুনি লুকটো চাওক না, আপুনি কোনে নলব লুকটো মই চাইছো। মই 155 সিসিৰ ভিতৰত পাৰফৰম্যান্স দিয়া এক নম্বৰ ইখন বাইকে আছে যেটো 200 সিসিৰ লগতে কম্পেয়াৰ কৰা যায় মানে তো বহুত 200 সিসিৰ বাইক আছে এইবিলাক তো টক্কৰ একদম মানে টপ এণ্ড কিং বুলি ক'ব পাৰে। ওই এইটো ৰেঞ্জত 155 সিসিৰ ভিতৰত টপ এণ্ড কিং হয় এইখন। তো হিটোৱে ভাল লাগিছে আৰু লুকটো চাওক না, লুকটো তো মোটামুটি ভাল লাগিছে। আৰু মানে আগত যিখন R15 আছিল আৰু এইখনৰ মাজত মানে কি আছে, কি ফৰক আছে কওকচোন। মানে বৰ্তমান R15 যিখন M আছিল এইখন হৈছে 2023 মডেল, ঠিক আছে। 23 মডেল মিটাৰ কনসোলটা আপুনি চাওক, মিটাৰ কনসোলটা দেখুৱাও একদম TFT ডিসপ্লে হয়, একদম R1 ৰ দৰে লুক দি দিছে। তো হিটো এটা মজা। আৰু আগৰ R15M খনত এই আপোনাৰ হেলোজেন ইন্ডিকেটৰ পাইছে আৰু এইটোত আপুনি পাব এই কি LED ইন্ডিকেটৰ। LED ইন্ডিকেটৰ হয় এইটো। এইটো V4 টপ মডেল হয়। ইয়াতে আপুনি চাব পাইছে কুইক শিফটাৰো আছে। কুইক শিফটাৰ ফাইদা এটো আছে আৰু তাৰ পিছত বহুত কিবা এনে চেঞ্জেস হৈছে, কিন্তু মানে আগৰখনতকে মানে এই নতুনখন মানে বহুতখিনি মানে বস্তু তাতে চেঞ্জ কৰিছে। ইয়াৰ ইঞ্জিনটো হৈছে BS7 ইঞ্জিন হয়। কিন্তু ইয়াৰ নেগেটিভ পইণ্ট এটা, নেগেটিভ পইণ্টটো কমফৰ্টেবলটো অলপ কমফৰ্টেবল কম ন। মানে এতিয়া চাওক ঘৰত কিছুমান মানুহে মানে এইবিলাক বাইক ল'ম বুলি ক'লে মানে কিছুমানক গালি পাৰে কাৰণ কিয় পিছ চাইডটো ওখ। আপুনি এইটোৰ কাৰণে কি ক'ব? আপুনি বাইকখন লোৱাৰ পৰা মানে কিমান স্পীড উঠাই পাইছে এইখন বাইকত? তো দেখ আমাৰ মানে এইবিলাক গাঁৱলীয়া ৰড হয়, ইমান এটা হাই ৰড পোৱা নাই, তথাপিও মই সেইটো ৰডত অলপ উঠাইছিলোঁ। ৰাস্তা ফেৰ গৈছে, মই 137 লৈকে উঠাইছোঁ। কিন্তু মোৰ ফ্ৰেণ্ড এটা মোটামুটি 152 মান উঠাইছে। 152 ন? মানে 137 বেছি মই যোৱা নাই। এইখন মানে চবখিনি বস্তু আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ আৰু লগতে মই অলপ চলাই চাওঁ, ময়ো চলাই চাওঁ কেনেকুৱা লাগে কেনেকুৱা নালাগে। চ' ভাইটি অলপ মোবাইলটো কেমেৰাটো ধৰি দিয়া, ঠিক আছে। বাকী ময়ো অলপ চলাই চাওঁ। আগতে চলাইছোঁ সেইখন পুৰণা মডেলখন, কিন্তু এইখন যিহেতু টপ মডেল হ'ল সেই হিচাপত চলাই চাওঁ। জুই মজা চলাই ভাল লাগিলে বাইকখন। মোটামুটি পিকআপো বহুত শ্বৰ্ট পিকআপ আছে। আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আছিলে। যদি ভিডিঅ'টো চাই পেলাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' গাইছ আজিৰ কাৰণে বাই টাটা।